কাৰোবাক দ্বিতীয়বাৰ বিশ্বাস কৰাৰ আগত এবাৰ ভালদৰে ভাবি চিন্তি ল'ব, কিয়নো এবাৰ বিশ্বাস ভঙাজনে দ্বিতীয়বাৰ বিশ্বাস ভাঙিবলৈ কুণ্ঠাবোধ নকৰে। বিপদৰ সন্মুখীন হ'লে অকলে যুঁজিবলৈ শিকা, কিয়নো মানুহে কেৱল সমবেদনা আৰু সহানুভূতিহে দিব পাৰে, কিন্তু কাষত আহি থিয় দিব নোৱাৰে। মানুহে টকা পইচা দি সকলো কিনিব পাৰি বুলি কয়, কিন্তু আচলতে টকা পইচাই মানুহক প্ৰকৃত সুখ আনি দিব নোৱাৰে। বিষতকৈ বেছি বিষাক্ত হৈ পৰে সেইসকল মানুহ যিসকলে কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে তোমাৰ প্ৰিয়জন হ'ব আহে। বিশ্বাস থাকিলে অচিনাকিজনো বহুত আপোন হৈ পৰে, আৰু যদি বিশ্বাস ভাগে তেন্তে আপোনজনো অচিনাকি অবিশ্বাসী হৈ পৰে। আমি কাৰোবাক যেতিয়া নিজৰ জীৱনত বেছি গুৰুত্ব দিওঁ, তেতিয়া আমি সেই মানুহজনৰ ওচৰত নিজৰ জীৱনৰ গুৰুত্বখিনি হেৰুৱাই পেলাওঁ। কুমলীয়া বয়সতে কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱনটো ধ্বংস নকৰিবা। তোমাৰ জীৱনটো তুমি নিজ ইচ্ছামতে সজাই তোলা। সময়ে কৈ দিব কোন তোমাৰ হ'ব আৰু তুমি কাৰ হ'বা।